আজি আমি ইয়াত উমখিৰমি অঞ্চলত বিশেষকৈ কাৰ্বি ছাত্ৰ সন্থা আৰু আহৈ কাচিংথৰ আমাই বুলি দুটা সামাজিক সংগঠন লগ হৈ পেলাই বৰ্ডাৰ প্ৰটেকশ্যন ৰেলী আমি যৌথভাৱে অনুষ্ঠিত কৰিছোঁ। কাৰণ বিগত কেইবা বছৰ ধৰি আমি এইটো দেখি আহিছোঁ যে আমাৰ চুবুৰীয়া মেঘালয় ৰাজ্যই বাৰে বাৰে কাৰ্বি আংলং তথা অসমৰ মেঘালয়ৰ যিটো আন্তঃৰাজ্যিক মানে সীমা, সেই সীমা তেওঁলোকে বাৰে বাৰে উলংঘন কৰা আমি দেখি আহিছোঁ। গতিকে আমাৰ মূল দাবী হ'ল, আৰু আমাৰ এই আজি ৰেলীৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিজন মুখ্য কাৰ্যবাহী সদস্য আৰু HAD মিনিষ্টাৰ বা আমাৰ লোকেল MP তেওঁলোকক আমি জনাই দিব খুজিছোঁ যে আপোনালোকে অসমৰ ভূখণ্ড ৰক্ষা কৰাৰ লগতে 1951 চনত 13 এপ্ৰিলত আমাৰ কাৰ্বি আংলং জিলা গঠন কৰাৰ সময়ত যিটো নটিফিকেশ্যন জাৰি কৰা হৈছিলে আমাৰ বৰ্ডাৰৰ ক্ষেত্ৰত, সেই বৰ্ডাৰ যাতে অলপো ইফাল সিফাল নহয় তাৰ কাৰণে আমি আজি এই ৰেলী অনুষ্ঠিত কৰিছোঁ। আমাৰ সীমাটো ঠিক ঠাক থাকিব লাগে একৰ্ডিং টু 1951 13 এপ্ৰিল গভৰ্ণমেণ্ট নটিফিকেশ্যন। আৰু আমাৰ দ্বিতীয় দাবীটো হ'ল যে আমাৰ কাৰ্বি আংলং তথা অসম আৰু মেঘালয়ৰ যিটো সীমা, সেই সীমাটো সুৰক্ষিত কৰিবৰ কাৰণে একজেক্ট যিটো বৰ্ডাৰ লাইন উমটাং ৰিভাৰ বুলি আছে আমাৰ খাছখাছলাৰ ওচৰত। গতিকে খাছখাছলাত 2020 চনত অসম চৰকাৰৰ তৰফৰ পৰা বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম 12 জুন 2020 এটা তেওঁলোকে নটিফিকেশ্যন উলিয়াইছে যে খাছখাছলাত মানে পুলিচ ষ্টেচন তেওঁলোকে বনাব লাগে। গতিকে একৰ্ডিং টু অসম চৰকাৰৰ সেইটো মানে নটিফিকেশ্যনৰ আধাৰত তেওঁলোকে খাছখাছলাত অতি সোনকালে মানে বৰ্ডাৰত পুলিচ ষ্টেচন তেওঁলোকে বনাব লাগে। আৰু আমাৰ তৃতীয় দাবী হ'ল মুক্ৰত বৰ্ডাৰ পুলিচ আউটপোষ্ট তেওঁলোকে বনাব লাগিব। আৰু ইয়াত ডাঙৰ এটা সমস্যা হৈছে কি, মেঘালয়ৰ মানে ভোটাৰ লিষ্টত আমাৰ অসম তথা কাৰ্বি আংলঙৰ ভোটাৰসকলৰ নাম মেঘালয় ভোটাৰ লিষ্টতো তেওঁলোকে নাম থকা তেনেকুৱা বহুত শুনা পাইছোঁ। গতিকে ব'থ দ্য ষ্টেট গভৰ্ণমেণ্টক আমি এইটো অনুৰোধ কৰিব খোজোঁ যে তেওঁলোকে ষ্টেট ইলেকশ্যন কমিশ্যন অফ মেঘালয়া আৰু অসমৰ যিটো মানে ৰাজ্যিক নিৰ্বাচনী আয়োগ যৌথভাৱে তেওঁলোকে জইণ্টলি ভোটাৰ ভেৰিফিকেশ্যন তেওঁলোকে কৰিব লাগিব। আৰু আমি ক'ব খুজিছোঁ যে বৰ্ডাৰ পিলাৰ, তাৰ পাছত বৰ্ডাৰ এণ্ট্ৰি গেট তেওঁলোকে মেঘালয় আৰু কাৰ্বি আংলঙৰ যিটো মূল সীমা খাছখাছলা তেওঁলোকে বৰ্ডাৰ এণ্ট্ৰি গেট তেওঁলোকে বনাব লাগিব। আৰু ইয়াৰ পিছত আমি অসম চৰকাৰ তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলক দাবী কৰিব খুজিছোঁ যে ইতিমধ্যে অসম চৰকাৰে যিটো শিক্ষা আইন আনিছে, তেওঁলোকে কৈছে যে আমাৰ ৰাইজক তেওঁলোকে স্কুল বা কলেজ মানে নতুনকৈ খোলাৰ তেওঁলোকে অনুমতি প্ৰদান মানে নকৰাৰ সিদ্ধান্ত লোৱা বুলি তেওঁলোকে জনাইছে। গতিকে ইয়াত তেওঁলোকে কৈছে যে অন নিড বেচিছ, য'ত প্ৰয়োজন হয় তাত প্ৰয়োজন হ'লে চৰকাৰে স্কুল বা কলেজ বনাই দিব, তেওঁলোকে এই কথাটো কৈছে। গতিকে উমখিৰমি 70 স্কুৱেৰ কিলোমিটাৰ এলেকাত কোনো মানে ইয়াত প্ৰভিঞ্চিয়েলাইজ হাইস্কুল নাই, কোনো এখন স্কুল নাই, কোনো হায়াৰ ছেকেণ্ডেৰী ক'তো নাই। গতিকে আমি অসম চৰকাৰ তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলক দাবী জনাইছোঁ যে তেওঁলোকে অতি সোনকালে উমখিৰমিত উচ্চ শিক্ষা এটা অনুষ্ঠান হায়াৰ ছেকেণ্ডেৰী মিনিমাম হায়াৰ ছেকেণ্ডেৰী স্কুল তেওঁলোকে চৰকাৰৰ তৰফৰ পৰা নিজাববীয়াকৈ ইয়াত বনাব লাগিব, তাৰ দাবী আমি উত্থাপন কৰিছোঁ। ইয়াৰ লগতে ইয়াত প্ৰাইমেৰী হেল্থ চেণ্টাৰ অতিকৈ জৰুৰী হৈছে, কাৰণ প্ৰায় 200 কিলোমিটাৰ আমাৰ উমখিৰমি তথা জিৰিকিনডেঙৰ ৰাইজে প্ৰায় 200 কিলোমিটাৰ গ'লেহে তেওঁলোকে ডিফু মানে চিভিল হস্পিটেল বা ডিফু মেডিকেল কলেজ গৈ পায়। গতিকে ৰাস্তাৰ যি অৱস্থা, গতিকে ইয়াৰ মানুহখিনিয়ে আমাক কৈছে যে কাৰোবাৰ যদি বেমাৰ হয় তেওঁলোকৰ একমাত্ৰ ভৰসা ঈশ্বৰৰ ওপৰত, ঈশ্বৰে বচালে বাচিব, ঈশ্বৰে যদি হেৰি হয় তেতিয়াহ'লে এইটো বাচাৰ তেনেকুৱা চান্স নাই। গতিকে ওচৰত তেনেকুৱা কোনো মেডিকেল ফেচিলিটি নাই। গতিকে ইয়াত তেওঁলোকে মেডিকেল মানে অতি সোনকালে বনাব লাগিব। আৰু আমাৰ সীমান্তৱৰ্তী এলেকাত থকা মানুহখিনিক সুৰক্ষিত কৰিবৰ কাৰণে গভৰ্ণমেণ্টৰ যিখিনি ডেভেলপমেণ্টেল স্কিম, খোৱা পানীৰ পৰা আৰম্ভ কৰি কাৰেণ্টৰ পৰা আৰম্ভ কৰি এই গোটেই ডেভেলপমেণ্টেল স্কিমবিলাক তেওঁলোকে ইয়াত বনাব লাগিব। আৰু আজি আমি দাবী উত্থাপন কৰিছোঁ, আৰু এই দাবীবিলাক আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্মাৰক পত্ৰ আমি দিম। আৰু ইয়াৰ পিছত আমি এমাহমান ৰম, তাৰ পাছতো যদি কোনো ফলপ্ৰসূ তেনেকুৱা যদি আমি ৰিজাল্ট নাপাওঁ তেতিয়াহ'লে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি অধিক জোৰদাৰ আন্দোলন কিন্তু গঢ়ি তুলিম।